নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নব আৰু আপোনালোক চাই আছে মোৰ ইউটিউব চেনেল মিক্স ডায়েৰী। আজি মই আপোনালোকৰ বাবে সৰু এটা নেমু ডালৰ পৰা কেনেদৰে নেমু পুলি তৈয়াৰ কৰিব পাৰি তাৰ বাবে এটা ভিডিঅ' লৈ আহিছোঁ। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপুনি নেমু ডালৰ পৰা সৰু সৰু টুকুৰা কৰি কাটি ল'ব। মনত ৰাখিব যে আপোনাৰ ডালটোত এখিলাকৈ পাত থাকিব লাগে আৰু ডিছপ'জেল গ্লাছ ল'ব। ডিছপ'জেল গ্লাছত আপুনি মাটি অলপ ভৰাই ল'ব। ভৰোৱাৰ পাছত আপুনি আপোনাৰ ডালটো তাত ধুনীয়াকৈ গুজি ল'ব। এই ক্ষেত্ৰত মই কোনো ধৰণৰ ৰুটিং হৰম'ন ব্যৱহাৰ কৰা নাই। আপুনি ৰুটিং হৰম'নো ব্যৱহাৰ কৰি ল'ব পাৰে। ইয়াৰ পৰৱৰ্তী অংশত আপুনি কি কৰিব লাগিব, আপোনাৰ পুলিটো ৰুই দিয়া পুলিটো পলিথিনৰ সহায়ত টাইটকৈ বান্ধি ৰাখিব লাগিব, যাতে বতাহ সোমাব নোৱাৰাকৈ টাইটকৈ বান্ধি ৰাখিব। প্ৰতিটো পুলি আপুনি সুন্দৰভাৱে বান্ধি ৰাখিব। মই 3টা পুলি তৈয়াৰ কৰিবৰ কাৰণে সাজু কৰিছোঁ। এয়া হৈ গৈছে। ইয়াক আপুনি আচুতীয়া ঠাইত কমেও 1-1.5 মাহ সময় ৰাখিব লাগিব।